ভাৰ্গৱ আৰু মই একেলগে দোকানখন মানে শুভাৰম্ভ কৰিম আৰু তো মই এইখিনি কাটলো কাটবি না 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 হেডে কাট চিট কাভাৰৰ পৰা ষ্টিয়াৰিং হুইলৰ পৰা সব সব আছে আৰু কাৰো স্বাগতম জনাইছো সকলোকে নতুন এটা ভিডিঅ'ত আৰু ফাইনেলি আজি সেই দিনটো আহি গ'ল মই যিটো মানে বিজনেছ কৰিম বুলি কৈছিলো ইমান দিনতো আজি দোকানখন মানে অপেনিং হৈ যাব এতিয়া গৈছো এখন বেকাৰীত তাতে যিহেতু আজি অপেনিং কৰা যাব তো এই বেলুন চেলুন কিবা কিবা আলে দিম আৰু যিহেতু আজি অপেনিং কৰি কেক অৰ্ডাৰ কৰিব লগা আছে তো কেক চেক অৰ্ডাৰ কৰি আৰু এনেকে বেকাৰীত এনে কেক বান্ধি ললো তো যাব লাগে আৰু এনেকে কেক চেক অৰ্ডাৰ কৰা হৈ গ'ল মানে কেক কাটা হ'ব ক'ৰবাত 12টা বজাত আমি অপেনিংটো কৰি দিম এইপিনে পানী চাওক মন্টু খুব যোৱা তো লৈ ললো পাৰ্টি পপাৰ বেলুন কিবা আৰু কেকটো মানে এতিয়া যিহেতু অৰ্ডাৰ দিলো অলপমান টাইম লাগিব আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰত কেকটো হৈ যাব আৰু এতিয়া বেলুন ফুলোৱা প্ৰক্ৰিয়া চলি আছে আকাশে ফুলাই আছে মানে সেলিম মানে ঋষিকেশ বেলে মই ৰাজ আৰু এই বৰষুণত জিগি জিগি আইছো বহুত বহুত ধন্যবাদ দিনমণি দা আহিলে বেলেগ ভাই তুমি দোকান দিছ কে নাহিবা তো এনেকে দোকানখনত একদম বাহিৰে ভিতৰে একদম বেলুনবোৰ এনেকে লগাই দিলো সকলোবোৰ তো এতিয়া লাহে লাহে দোকানখন অপেনিং কৰিব লাগে আহি পেলাই এখন আহি কিনে বিৰাট ভাল লাগছে তো ভিতৰে যাই আছো চাই কেনে হেন লাগে কৈ আছো তো আৰু এইপিনে কেকো আহি পেলাই দেশী কাৰ এচেছৰিজৰ কিন্তু কেক কাটিম কিন্তু তাৰ আগতে দোকানখন উদ্বোধন কৰি লওঁ মানে ফিটা কাটি লওঁ আমাৰ ডিম্পুৱে ভাৰ্গৱৰ এখন নতুন দোকান দেশী কাৰ এচেছৰিজ নলবাৰীৰ মাজমজিয়াত এখন দিছে দোকানৰ কাষতে দিছে অনুষ্ঠানটো আনুষ্ঠানিকভাৱে আমি শুভ উদ্বোধন কৰিব ওলাইছোঁ আমাৰ নলবাৰীৰ গৌৰৱ অসম গৌৰৱ ডিম্পু গৌৰৱ আমি অনুষ্ঠানটো সুচাৰুৰূপে পালন কৰিবলৈ আমি অনুৰোধ জনাইছোঁ তাৰ আগতে ডিম্পুক এই ধূপচাকিৰে জ্বলাই তেখেতক আমি ফিটা জ্বলাই কাটিব আগতে আমি ডিম্পুক এখন গামোচাতে আমি সম্বৰ্ধনা জনাম এই স্বত্বাধিকাৰী ভাৰ্গৱে কৰিছে নমস্কাৰ তো বহুত বহুত ভাল লাগিল আজি ভাৰ্গৱে নতুনকৈ এখন দোকান খুলিছি আমাৰ নলবাৰীতে আৰু এতিয়া দোকানখনৰ শুভাৰম্ভ হ'ব ভাৰ্গৱ আৰু মই একেলগে দোকানখন মানে শুভাৰম্ভ কৰিম আৰু ফিটা কাটিম কিন্তু অনলি মই নাকাটো সকলোৱে অলপ অলপ কাটিম ফিটাডাল তো মই এইখিনি কাটলো আৰু তই অলপমান কাটি দি আৰু অলপমান কাটক হেডে কাটবি না 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 হেডে কাট আধা হেডে কাটবো হেডে কাট এই ধুনীয়াকে প্ৰথমবাৰ ফিটা কাটিম ময়ো কাটি দে চেছ চেছ আৰু এইফালে দেশী কাৰ এক্সেছৰিজ এখন মানে ধুনীয়া একদম হেৰি মানে এইটো কেক আৰু এইফালে চব মানে আৰু আছে তিনিখান চাৰিখান এটা এখন মদ্য আৰু এখন মই ৰঙাখন মই লৈ যাম কাৰ কে দিছি ইমান কেইটা ন কাৰ নিবা পাৰিম এখন লৈ যাম মই গাড়ী দিম বুদা এখন ৰঙাখন মই লৈ যাম ট্ৰাকৰ এক্সেছৰিজ আমাৰ মানে দেশী মানে কিছুমান ধৰক এই ঠাচ চাচ যে থাকে দেশী যোগান না না দেশী না দেশী কি আছে বে এটা ভাগত এটা কথা হলো দেশী কাৰ এক্সেছৰিজ জি মানে কি দেশী বস্তু পাই নি সব দেশী সব দেশী না আচ্ছা এ মজা এটা আমাৰ ভাৰ্গৱটা হলে মেইন আৰু অলপমান দিব যাও আপোনাকো দিব লাগিব সবকে দিব লাগিব ভাই ডিম্পু এই মোক তাতে লাগে দিলা ভাল দিয়া ভাল বহুত বহুত ভাল লাগিল আমাৰ কাষত বাইক ইয়াৰ কাৰ আপোনাৰ কাৰো যিকোনো সমস্যা নহওক কিয় আহি যাব ইয়াত চিট কাভাৰৰ পৰা ষ্টিয়াৰিং হুইলৰ পৰা সব কাৰো যি লাগে সব আছে আৰু কাৰো কিছুমান বস্তু নাখা বস্তু মানে আগৰ দিনা ক'লি মই আনি দিম পিছদিনা বেছি টাইম নালাগে ইয়াৰ পৰা একদম ডিলাৰৰ লগত মানে একদম মেইন জেগাত চিনাকি আছে য'ৰ পৰা কাৰখানা লৈ ন টেনশ্যন আহি যাব ইমান ভাড়া আহি পেলাই ইয়েছ নমস্কাৰ মোৰ অলপমান দেৰি হ'ল অলপ নহয় আপোনাৰ বেছিয়ে দেৰি হৈছে কিন্তু হ'ল আধা ঘণ্টামান হ'ল আপুনি ক্লিপটো দেৰিকৈ লৈছে সেইটো কওক নহয় আপোনাৰ অলপ বেছিয়ে দেৰি হ'ল বাৰু কিন্তু আহিছি তাৰ কাৰণে বহুত বহুত ধন্যবাদ আমাৰ মহন্ত ভাড়া আহি পেলাই আহি গেলো ফাইনালি মানে অলপমান দেৰি হ'ল বেয়া নাপাব মানে কেনে লাগছি দোকান মই ভাৰ্গৱক বেয়া হাক দিছো দোকান বঢ়িয়া লাগছি যি কি নহওক দোকানখন ভালকে চলক আশীৰ্বাদ কৰিছো সেইটোৱে আৰু মানে কি অলপ দেৰি হ'লে আছো এইফালে মহন্ত আছে মহন্ত এখন কিহৰ দোকান কি লেখা আছে ইয়াতে দেশী কাৰ এচেছৰিজ তো এতিয়া মানে এছ'চিয়েটছ কৈছোঁ ইয়াৰ মানে অলপ প্ৰনাউন্সিয়েশ্যনটো অলপ মানে সেই টকলা উৰে ইয়াৰ একো নাই পতলা বুজি পালি মানুহ বুজি পালি কাৰো এচেছৰিজ কাৰো যি লাগে চব পাব আমাৰ দুলেনি ভাই হৈ গ'লা আমাৰ মানে জিপিএল ক্ৰিকেটৰ মেইন মানুহ এইটো ভাল লাগিল তোমাৰ দোকানখন মানে এটা নতুন আৰম্ভণি তোমাৰ চবতছে ভাল হৈ যাক এই কৰ্ম জেগাটি থেংক ইউ বঢ়িয়া